Hello guys, welcome to my YouTube channel MC Gyan Solution. মই আপোনালোকক আজি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টত কেনেদৰে এপ্লাই কৰিব গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম। ইয়াতে এটা কথা লিখা আছে, আপোনাৰ যদি ল্যাপটপ বা পিসি নাই তেনেহলে আপুনি স্মাৰ্টফোন ইউজ নকৰিব এই অনলাইনটো কৰাৰ ক্ষেত্ৰত। এইটো অফিচিয়েল নোটিফিকেশনে দিছে সিহঁতে। তাৰপিছত আৰু মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। আৰু আপোনালোকে যেতিয়াই সেই লিংকটোত ক্লিক কৰিব তেতিয়া এনেকুৱা এখন পেজ খোলা যাব। আৰু আপোনালোকে ইয়াতে নিয়মখিনি আছে, এইখিনিত ইংৰাজী আছে আৰু ইফালে ইনষ্ট্ৰাকশ্যনখিনি অসমীয়াত আছে। আপোনাৰ য'তেই সুবিধা হয় তাতে পঢ়ি ল'ব। মই এতিয়া আপোনালোকক মোৰ অনলাইনটো কৰি দেখুৱাইছোঁ, আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব, স্কিপ নকৰিব। প্ৰথমতে ইয়াতে ফোন নাম্বাৰটো বহাই দিছোঁ। তাৰপিছত আপুনি আপোনাৰ কেটেগৰী সিলেক্ট কৰি ল'ব। আপোনাৰ যদি OBC হয় OBC, আনৰিজাৰ্ভ হ'লে আনৰিজাৰ্ভ, SC হ'লে SC, ST হ'লে ST। আনৰিজাৰ্ভ মানে হৈছে জেনেৰেল। এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰটো আপুনি চাই বহাই দিব, মোৰটো বহাই দিছোঁ মই। তাৰপিছত কেপচা কোডটো বহাই দিব 6+7 13। আপোনাৰ এইটো বেলেগ আহিব, মোৰ তাত যিটো আহিছে আপোনাৰ তাত সেইটো নাহিব পাৰে, আপোনাৰ তাত নিশ্চয় বেলেগ আহিব। আপুনি এইটো প্লাছ কৰি কিনে ইয়াতে এনচাৰটো বহাই দিব, তাৰপিছত ছাবমিট কৰি দিব। যেতিয়া আপুনি ছাবমিট কৰি দিব তাৰপিছত আপোনাৰ তাত এটা OTP আহিব আপুনি দিয়া ফোন নাম্বাৰটোত। আপুনি OTPটো চাই ল'ব। মোৰ তাত OTPটো আহিছে, মই OTPটো বহাই দিছোঁ। তাৰপিছত আপুনি ছাবমিট কৰি দিব। এনেকুৱা এখন পেজ খোলা যাব। আপোনাৰ বেছিক ডিটেইলছখিনি আপুনি ফিল আপ কৰি দিব। ইয়াতে আপুনি আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰি ল'ব, ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন কি আছে সেইটো দিব। আপোনাৰ যদি HS আছে HS দিব, SSLC আছে যদি SSLC দিব। যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন দিব। ডু ইউ অলছ' ৱান্ট টু এপ্লাই গ্ৰেড 4 পোষ্ট। যদি আপুনি গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে য়েছ কৰি দিব, আৰু যদি নিবিচাৰে তেনেহ'লে ন' কৰি দিব। ডু ইউ হেভ নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি ITI। যদি আপোনাৰ ITIৰ কিবা চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ কৰি দিব, আৰু যদি নাই ন' কৰি দিব। মোৰ নাই, মই ন' কৰি দিছোঁ। যদি আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ কৰি দিব, আৰু যদি নাই ন' কৰি দিব। তাৰপিছত যদি আপোনাৰ ITI মেচিনৰ ক্ষেত্ৰত কিবা ডিপ্ল'মা আছে তেনেহ'লে আপুনি য়েছ কৰিব, আৰু যদি নাই ন' কৰি দিব। এইটো আপুনি চাই ল'ব। যদি আপোনাৰ ITI ফিটাৰৰ ক্ষেত্ৰত কিবা তেনেকুৱা হেৰি আছে তেনেহ'লে আপুনি য়েছ কৰি দিব, আৰু যদি নাই ন' কৰি দিব। মোৰ নাই কাৰণে মই ন' কৰি দিছোঁ। এইটোও চাই ল'ব, এইটোও ন' কৰি দিছোঁ। তাৰপিছত নেক্সট মাৰি দিব। এতিয়া আপুনি কি কি পদত এপ্লাই কৰিব পাৰিব ইয়াতে শ্ব' কৰিব। আপুনি আপোনাৰ যোগ্যতা অনুসৰি ইয়াতে আপোনাৰ শিক্ষাৰ অৰ্হতা অনুসৰি ইয়াতে আপোনাক পোষ্ট কেইটা দেখুৱাব, আপুনি ইয়াতে সিলেক্ট কৰি যাব। আপুনি এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ যদি ফাৰ্ষ্টত বিচাৰে তেনেহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰি দিব। মই ফাৰ্ষ্ট কৰি দিছোঁ।
মই ইয়াতে যিকেইটাত এপ্লাই কৰিব পাৰোঁ গোটেইকেইটাতে এপ্লাই কৰি দিছোঁ। আপুনি পোষ্টকেইটা চাই ল'ব, আপোনাকো এনেকুৱা এখনেই পেজ দেখুৱাব। তাৰপিছত আপুনি নেক্সট মাৰি দিব। এতিয়া আহিব আপোনাৰ পাৰ্চনেল ডিটেইলছ। আপোনাৰ ফাৰ্ষ্ট নেমটো লিখি দিব, মই লিখি দিছোঁ। তাৰপিছত মিডল নেম যদি আপোনাৰ আছে আপুনি লিখিব, আৰু যদি নাই তেনেহ'লে লাষ্ট নেমলৈকে যাব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ মাদাৰ্ছ নেম, তাৰপিছত আপোনাৰ ফোন নাম্বাৰটো দেখুৱাব। ইয়াতে অল্টাৰনেট ফোন নাম্বাৰ এটা বহাই দিব যদি আপোনাৰ আছে তেনেহ'লে। মই বহাই দিছোঁ। আপোনাৰ ইমেইল আইডিটো বহাই দিব। তাৰপিছত আপুনি আপোনাৰ ৰিলিজিয়নটো বহাই দিব। মই ইছলামটো বহাই দিছোঁ। যদি আপুনি হিন্দু হয় হিন্দু বহাই দিব। আপুনি সেইটো চিলেক্ট কৰি চাই ল'ব। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান হয়। আপোনাৰ হাতত EWS কেটেগৰী কিবা যদি চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি য়েছ কৰি দিব। EWS মানে হৈছে ইকনমিকেলি উইকাৰ। এইখন এখন ব্লকত গৈ এপ্লাই কৰিব পৰা চাৰ্টিফিকেট। আপুনি ইয়াৰ বিষয়ে সবিশেষ চাই ল'ব পাৰে। মোৰ নাই কাৰণে মই ন কৰি দিছোঁ। তাৰপিছত আপুনি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো লিখি দিব। মই লিখি দিছোঁ। পোষ্ট অফিচ লিখি দিব। ডিষ্ট্ৰিক্ট মোৰ দৰং, মই দৰং ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ পুলিচ ষ্টেচন চিলেক্ট কৰি দিব। পিন নম্বৰ বহাই দিব। তাৰপিছত আপোনাৰ যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ একে হয় তেনেহ'লে আপুনি এইটোত ক্লিক কৰি দিব। ইয়াতে লিখা আহিব। তাৰপিছত আপুনি নেক্সট মাৰি দিব। এতিয়া আপুনি আপোনাৰ পাছপোৰ্ট চাইজ ফটো একপি, মেট্ৰিকৰ এডমিট কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট, আপোনাৰ ছিগনেচাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেট আপুনি এইখিনি বহাই দিব। মানে আপুনি ইয়াতে পাছপোৰ্ট চাইজ ফটোৰ চাইজ দিয়া আছে 50 KB পৰা 450 KB ভিতৰত হ'ব লাগিব। ছিগনেচাৰ 20 KB পৰা 100 KB ভিতৰত, আৰু আদাৰ ডকুমেণ্টছ 100 KB পৰা 450 KB ভিতৰত। আপুনি এইখিনি বনাই ল'ব। মই এতিয়া আপলোড কৰি দিছোঁ। আপুনি গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পিছত ইয়াতে ভৰাই দিয়াৰ পিছত আপোনালোকে ইয়াতে ব্ৰাউজ কৰি দিয়াৰ লগে লগে আপোনাৰ ডকুমেণ্ট ইয়াতে পাই যাব। আপোনাৰ কম্পিউটাৰত য'ত ফাইলত ছেভ কৰি থোৱা আছে তাত পাই যাব। তাৰপিছত আপুনি নেক্সট মাৰি দিব। ইয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যনখন ৰিভিউ হ'ব। আপুনি চাই ল'ব আপোনাৰ এপ্লিকেশ্যনখন গোটেইখিনি, ক'ৰবাত কিবা ভুল আছে নেকি। মোৰ বাৰু ভুল নাই। আপুনি ভিউ কৰি চাই ল'ব পাৰে। ইয়াৰ পিছত আপুনি ফাইনেল ছাবমিটত ক্লিক কৰি দিব।
ইয়াতে লিখা আহিছে আৰ ইউ চিয়'ৰ টু ছাবমিট। যদি আপোনাৰ একো ভুল হোৱা নাই, আপোনাৰ যদি সম্পূৰ্ণৰূপে ফৰ্মখন ফিল আপ কৰা হৈ গৈছে, তেনেহ'লে আপুনি য়েছ ছাবমিট কৰি দিব। অকণমান সময় লাগিব, ডকুমেণ্ট বহুখিনি আছে, আপলোড হওঁতে টাইম লাগিব। আৰু মোৰ নেটটো অকণমান শ্ল', সেইকাৰণে এনেকুৱা হৈছে। হৈ যাব, এনেকৈ আহি যাব। আপুনি ইয়াক ছেভ কৰিও ৰাখিব পাৰে, প্ৰিণ্ট কৰিও দিব পাৰে। আপুনি প্ৰিণ্টত ক্লিক কৰিব। আপোনাক ছেভ কেনেকৈ কৰে মই তাক দেখুৱাইছোঁ। প্ৰিণ্টত মৰাৰ পিছত আপোনাৰ ইয়াতে এটা মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF বুলি এটা অপশ্যন পাব। সেই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি প্ৰিণ্টত মাৰি দিব। ইয়াৰ পিছত আপুনি য'তেই ছেভ কৰিব বিচাৰে আপোনাৰ ফাইলত আপুনি ছেভ কৰি ৰাখিব পাৰে। মই ডেস্কটপতে ৰাখি দিছোঁ। আপুনি যি নামেৰে ছেভ কৰিব বিচাৰে। ইয়াৰ পিছত আপুনি ছেভত ক্লিক কৰি দিব, ছেভ হৈ যাব। গতিকে এয়াই আছিল আজি ট্ৰেন্সপৰ্টৰ কেনেদৰে এপ্লাই কৰিব পাৰি তাৰ এটা সবিশেষ ভিডিঅ'। আপুনি ষ্টেপ বাই ষ্টেপ ইয়াক চাই যাব আৰু ভুল নকৰিব। আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি আপুনি স্কিপ কৰিছে তেনেহ'লে আকৌ আগৰ পৰা ভিডিঅ'টো চাওক, হয়তো আপোনাৰ কিবা ভুল হৈ যাব পাৰে। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ এপ্লাই কৰাত সুবিধা হয়। গতিকে ধন্যবাদ। জয় আই অসম।